আৰু আজি শেয়াৰ কৰিবলৈ লৈছোঁ গৰম দিনকেইটাত আটাইতকৈ সকাহ দিয়া ৰেচিপিটো আলুৰে বনোৱা মাছৰ টেঙা। একেবাৰে সহজভাৱে বনাইছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াৰ কাৰণে আজি লৈছোঁ ৰৌ মাছ, আৰু মাছখিনি মই কাঢ়াকৈ ভাজিছোঁ যিহেতু জোলত বেছি সময় উতলাবলগীয়া হয়। আৰু তেলত এতিয়া শুকান জলকীয়া, তেজপাত, লগতে পাঁচফোৰণ আধা চামুচ আৰু কেইকমান নহৰু দি দিছোঁ। নহৰুখিনি ৰঙচুৱা হোৱাৰ পিছত ইয়াতে পিঁয়াজ দি দিছোঁ এটা পাতলকৈ কাটা। পিঁয়াজখিনিও ৰঙচুৱাকৈ ভাজি ল'ম। আৰু আদা নহৰু বটা দি দিছোঁ আধা চামুচ সৰু চামুচেৰে, যিহেতু মাছৰ জোল হয় যিকোনো মাছৰ জোলতে দিব পাৰে আদা নহৰু বটা। এতিয়া ইয়াতে থেকেৰা টেঙা 2 টুকুৰা বা 3 টুকুৰা দিব পাৰে, নিজে যিমানখিনি টেঙা খাই ভাল পায় সিমানখিনি হিচাপত দিব। হালধিৰ গুড়ি প্ৰয়োজন অনুসৰি, লগতে জিৰা গুড়ি আধা চামুচ। আৰু এইখিনি ল' ফ্লেমতে এতিয়া মিহলি কৰি ল'ম। ইয়াতে মই আগতে সিজাই ৰখা আলু 2টা মিডিয়াম চাইজৰ ভাঙি দিছোঁ। আলু দিব নিবিচাৰিলে আপোনালোকে পিঠাগুড়ি পানীত গুলিও ল'ব পাৰে, নাইবা বেচনো ল'ব পাৰে এচামুচমান। এইখিনি এতিয়া 3 পৰা 4 মিনিটমান ভাজি ল'ম। লগতে নিমখো দি দিছোঁ সোৱাদ অনুসৰি। আলুখিনি যেতিয়া ভাজা হৈ যায় ইয়াতে এতিয়া জোলৰ কাৰণে পানী ল'ম। পানীটো নিজৰ হিচাপত ল'ব, কিন্তু এইটো যদি আপোনালোকে অলপ গাঢ়াকৈ বনায় তেতিয়াহ'লে খাবলৈ টেষ্ট হয়। পানী গৰম বা ঠাণ্ডা যিকোনো ব্যৱহাৰ কৰিব পাৰে। কেঁচা জলকীয়া এটা দি ভাজি ৰখা মাছখিনি ইয়াতে দি দিম। আৰু এইখিনি দিয়াৰ পিছত ঢাকনিখন লগাই প্ৰথমতে হাই ফ্লেমত 5 মিনিটমান উতলাই ল'ম, তাৰপিছত গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিম। এয়া দেখিছেনে, এইটো প্ৰায় গাঢ়া হৈ গৈছে। যিহেতু আলুৰ জোল হয় পিছত আৰু অলপ গোট খাব, ইমানখিনিতে নমাই ল'ম। কিন্তু তাৰ আগতে অকণমান জালুকৰ গুড়ি আৰু ধনিয়াৰ পাত দি দিছোঁ। ধনিয়াৰ পাতটো দিলে অকণমান চুকা টেঙাৰ নিচিনা টেষ্টটো আহে, সেইকাৰণে আপোনালোকে এড কৰিব পাৰে। 2 মিনিটমান উতলাৰ পিছত এইটো নমাই ল'ম। আৰু এইটো ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি হৈ গৈছে। আৰু এনেকৈ বনাই খাই চাব পাৰে আপোনালোকেও, যিসকলে টেঙাৰ জোল বেয়া পায়। যদি আলুৰ সৈতে এনেদৰে বনায় তেতিয়াহ'লে আপোনালোকে থেকেৰা টেঙা যেন নালাগে। আৰু যিহেতু থেকেৰা টেঙাটো গৰম দিনত পেটৰ কাৰণেও ভাল, গতিকে বনাই চাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে।